নমস্কাৰ, সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আচলতে এই ভিডিঅ'টো 2022 চনতে ৰেকৰ্ড কৰা হৈছিলে, যদিও বিশেষ এটা কাৰণত আপলোড দিব পৰা নহ'ল। সেয়ে পুনৰবাৰৰ বাবে আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। কেইবাজনো বন্ধুৱে মিলি আমি এই প্লেনটো বনাইছিলোঁ যে আমি চাইকেলত অৰুণাচললৈ যাম। কিন্তু আপোনালোকে গম পায় আৰু কি হয়, প্ৰথমতে সকলোৱে যাম বুলি ওলায় আৰু প্ৰায় শেষলৈকে মেম্বাৰ নাথাকেগৈ, চবেই মানে কিবা এটা বাহানা উলিয়াই পেলাই নাযাওঁ বুলি কয়। আৰু শেষত আমি দুজনেই ৰ'লোগৈ, মোৰ বন্ধু দীপাংকৰ আৰু মই, আৰু আমি দুজনেই চাইকেল লৈ অৰুণাচললৈ বুলি ওলাই গ'লোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে, বালি খান্দি আছে নদীৰ পাৰত, আৰু তাৰ কাষতে বালিখিনি জমা কৰি ৰাখিছে। যদিও কৰোণা মহামাৰীৰ অন্ত পৰিল, মৃত্যুৰ ভয় এতিয়াও মাছখন বান্দৰটোৰ নিচিনা লগাই ৰাখিবলৈ বাধ্য কৰিছে। বহুদূৰ একেৰাহে চাইকেল চলোৱাৰ ফলত আমাৰ যথেষ্ট ভাগৰ লাগিছিল। সেয়ে আমি ৰাস্তাৰ কাষতে ৰৈ আমি লগত লৈ যোৱা পানী আৰু কিবা কিবি অলপ খাই ল'লোঁ। আমি গৈ থাকোঁতে এখন ধুনীয়া দলং পালোঁ। আপোনালোকে হয়তো সেই বগীবিললৈ যাওঁতে দেখিছে। তো আমি তাতে কেইখনমান ফটো তুলিলোঁ, আপোনালোকে দেখিবলৈ পাইছে। অৱশেষত আমি বগীবিল পালোহি, আৰু আপোনালোকে দেখিছে তলৰ ভিউটো কিমান যে ধুনীয়া লাগিছে। এইখিনিতে আপোনালোক বগীবিল দলঙৰ কিছু তথ্য দিব বিচাৰিছোঁ। এই দলংখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বনোৱা চতুৰ্থখন দলং। ই মেইনলি ডিব্ৰুগড় আৰু ধেমাজি ডিষ্ট্ৰিক্টক কানেক্ট কৰিছে, আৰু ইয়াৰ যি দৈৰ্ঘ্য সেয়া প্ৰায় 4.94 কিলোমিটাৰ। আৰু এই দলংখন 2002 চনৰ 21 এপ্ৰিল তাৰিখে নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ প্ৰেজেঞ্চত। আৰু 2018 চনৰ প্ৰায় 25 ডিচেম্বৰ তাৰিখে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভ উদ্বোধন কৰে। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট ফেক্ট হ'ল যে এই দলংখন ভাৰতৰ যিমানবিলাক দলঙত ৰেল আৰু যি গাড়ী চলিব পৰা সুবিধা আছে, তেনেকুৱা দলঙৰ ভিতৰত আটাইতকৈ দীঘল দলং। যদিও আমাৰ গন্তব্যস্থান অৰুণাচল আছিল, তথাপি আমি বগীবিল দলঙৰ তলৰ যি এই সৌন্দৰ্য তাৰ নিজকে ধৰি ৰাখিব নোৱাৰিলোঁ মানে চাবৰ কাৰণে। গতিকে আমি তললৈ আহি গ'লোঁ হিচাপে। অফ ছিজন হোৱাৰ বাবে ৰিজৰ্টকেইখনত বৰ বেছি ভিৰ নাই, তথাপিও আপোনালোকে দেখিবলৈ পাইছে দুই এজন পৰ্যটক এতিয়াও এই সৌন্দৰ্য উপভোগ কৰিবৰ বাবে ইয়াত আছেহি।
চাইকেল চলোৱাৰ ফলত আমাৰ যথেষ্ট ভাগৰ লাগিছিল আৰু লগে গৰমো উঠিছিল। সেয়ে আমি ব্ৰহ্মপুত্ৰ নদীৰ ঠাণ্ডা পানীত আমাৰ হাত মুখ ধুই পেলাই তাতে আমাৰ ড্ৰেছটো অলপ চেঞ্জ কৰি ল'লোঁ। আৰু এই ভিডিঅ'টো ইমানটো সমাপ্ত কৰিলোঁ আৰু ইয়াৰ পাছৰ যিটো খণ্ড সেইটো অতি সোনকালেই আমি আপোনালোকৰ মাজত আগবঢ়াই দিম। আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল।